हेलो मोर यूट्यूब परियाल मैं कल्पना मोर चेनेल कल्पनास ब्लगले आपनालोक सकलोके स्वागतम जानाइछु। আজি नतुन एटा भिडिओ লৈ আকৌ আহিছো আপোনালোকৰ মাজলে। এয়া দেখিছে নহয় মোৰ চুলিখিনি ইমান বেয়া হৈ গৈছে, ভাবিছো এটা হেয়াৰ মাস্ক বনাও। তাৰ বাবে কেইপাহমান মই জবা ফুল এনেকৈ চিঙি আনিলো। জবা ফুল কেইপাহৰ মই ঠাৰিটো আৰু আগটো মই এনেকৈ চিঙি দিছো। পাত কেইখিলাও দিম, ফুল যেহেতু বহুত কম পালো সেই কাৰণে মই কেইখিলামান পাতটো দিছো। লগতে পাত মই দিওঁৱে বাৰু, পাত দিব পাৰি ইয়াতে। পাতটোৱে বহুত কামত দিয়ে। এয়া দেখিছে নহয় ধুনীয়াকৈ মই গুচাই পেলানি ইয়া ধুই লৈছোঁ। ধুনীয়াকৈ ধুই ল'ম এইখিনি। ধুই পেলানি পাতবিলাকত বালি থাকে ন, সেইকাৰণে অলপ ভালকৈ ধুই ল'ব লাগে। এয়া ধুনীয়াকৈ ধুই লোৱা হৈছে। ধুই এতিয়া মই এইখিনি গোটেইখিনি এটা মিক্সিত পিচি ল'ম। এয়া দেখিছে সৰু মিক্সি এটাই লৈছোঁ মই, যিহেতু পাত আৰু ফুল বহুত কম আছে আজি মোৰ। ইয়াতে মই গোটেইখিনি এনেকৈ দি এইখিনি এতিয়া মই ইয়াতে আৰু দুটা বস্তু মই এড কৰিম, আপোনালোকে চাই থাকক। এয়া দেখিছে এটা ডিমটো পিছে গোটেইটো দি নিদিওঁ মই, ডিমটো ভাঙি ইয়াৰে মই অকল বগা অংশটো দিম। কুহুমটো যিহেতু চুলিত নালাগে সেইকাৰণে বগা অংশটো দিম। কুহুমটো আপোনালোকে ইচ্ছা কৰিলে খাই দিব পাৰে পাছত। এনেকৈ দেখিছে নহয় অকল কুহুমটো দিম, কুহুমটো নিদিওঁ চৰি, বগা অংশটো দিম। আৰু ইয়াতে দিম মই অকণমান আমলখিৰ ৰস। দেখিছে নহয় এয়া আমলখি মই গুড়াই থৈ দিছিলোঁ, মানে আমলখি অলপ খুন্দি পেলানি পানীত তিয়াই থৈ দিয়া বহুত পুৰণা হয়, তাৰে অলপ ৰস মই দি দিছোঁ ইয়াতে। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে দৈও দিব পাৰে। দৈ যাৰ চুলিত উফিৰ সমস্যা আছে সেইসকলে দৈ দিব পাৰে। এয়া দেখিছোঁ মই ভালকৈ লগাই ল'লোঁ। লগাই এতিয়া মই এইখিনি আধা ঘণ্টাৰ কাৰণে ৰাখিম, ৰাখি ধুই দিম। ধুই দিয়াৰ পিছত এয়া চাওক মোৰ চুলিৰ ৰিজাল্ট। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।